ঘৰত দমৰাটো আহিছে নেকি দমৰাটো নে A few moments later. গৰু গা ধোৱালে নে আজি আপোনালোকক এটা ধামাকা ভিডিঅ' দেখাম গৰু বিহু উপলক্ষে বলক নদী ঘাটলৈ বুলি কৈ থাকো Biar di bawah, lihat ya, aku sound di sini. Enak kami gua asal gua bihu jaga le. Bolok. Finally jaga paisui. News live aisa. Our channel অহা কথা আছে আহি আছে চাগে. গৌ নাই যদি মই আছো আৰু ইয়াতে গৰু বিহু উদযাপন কৰা হৈছে সকলো গাঁৱৰ ৰাইজ মিলি আৰু এফালে আমাৰ সিংগাৰ বহি আছে হেল্ল' সিংগাৰ প্ৰগ্ৰেম কেনেকুৱা হ'ব আজি ভাল হ'ব তুমি অসমৰ ৰাইজক কৈ দিয়া আকৌ দুআষাৰ মই সৰ্বপ্ৰথমে আমাৰ আজি গৰু বিহুৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ইয়াত আজি বহু আটক ধুনীয়াকৈ আমাৰ গৰু বিহু উদযাপন কৰিছে আমাৰ ৰঙা নদী আমাৰ নদী কিনাৰত বহুত ধুনীয়া লাগিছে তাতে আহিছোঁ আজি আৰু নে আমাৰ অসমৰ মানে কি বহুতো জেগাত আপোনাৰতো প্ৰগ্ৰেম পাইছে ন দেখা পাব ৰাইজে দেখা পাব মোৰ অহা 28-29 আমাৰ গোবৰীশালী কল্পতৰু মিলন সংঘত আমাৰ দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিব তাতে আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ যাতে সকলোকে লগ পাম একেলগতে বিহু আমি নাচিম ফূৰ্তি কৰিম আৰু ইয়াতে হ'ব ইয়াত প্ৰগ্ৰেমো হ'ব ন প্ৰগ্ৰেমো হ'ব আৰু এয়া ৰাইজে গৰু ধুৱাই আছে এইফালে আমাৰ ককাহঁত ৰৈ আছে বিহু
এই আমাৰ এই মেইন গৰুটা গা ধুই ল'লে আমি ধন্যবাদ তথা কৃতজ্ঞতা জনাইছো আমাৰ এই বাপতি সাহোন এই বিহুটিক আদৰিবৰ বাবে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনেৰে ন চিন্তাৰে গৰু গা ধোৱা পৰ্ব সমান্তৰালভাৱে চলি থকাৰ লগত লক্ষ্য কৰি অন্যান্য বিষয়ববীয়াসকলক আমাৰ মঞ্চলৈ কাষলৈ আহিবৰ বাবে অনুৰোধ জনাইছো তাৰ লগতে উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক আমি মঞ্চৰ কাষলৈ আমন্ত্ৰণ জনাইছো আমাৰ পৰৱৰ্তী কাৰ্যসূচী বয়োজ্যেষ্ঠ সম্বৰ্ধনা অনুষ্ঠান আছে এই অঞ্চলৰ সন্মানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি বিহুৰ দিনা সেৱা জনাই আশীৰ্বাদ ল'বৰ বাবে আমন্ত্ৰণ কৰি আনিছোঁ গতিকে সমূহ ৰাইজক আহি আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ঢুলীয়া দলটিকো আমি মঞ্চৰ কাষলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ তাৰ লগতে উদযাপন আজি গা ধুৱালে জ্বৰ ভাল হ'ব বলত হয় ঘৰত দমৰা বিহুৱা দলটি আমি মঞ্চৰ কাষলৈ ঘৰত দমৰাটো আহিছে নেকি দমৰাটো নে A few moments later. মামাক ভিডিঅ'টো কৰি দিয়া মোৰ ধৰিব জেগা নাই বিন্দাছ ভাৰত মাতা মোৰ আকৌ ভিডিঅ' তোমাৰ আমাৰ ইণ্ডিয়াৰ বাহিৰত হয় যে ভিউজ সেইকাৰণে ৰাইজক দেখাব লাগিব ন তাকে খেতেৰা ভিডিঅ' ন A few moments later. কোন জিকিলে দিছা নাই আৰু কণী যুঁজাই অহাৰ পাছত পইতা ভাত এয়া পইতা ভাত আৰু এফালে আছে আলু ভজা আমলৰি আৰু কণী এফালে পানী টেঙা এতিয়া পইতা ভাত খোৱা হ'ব নিভলা ভাত আৰু এফালে আছে আমলৰি টোপ আৰু ডিম ভাগিটা খাই লওঁ নমস্কাৰ সকলো অসমবাসী ৰাইজকে অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বিন্দাছ ভাৰত মাতা ইউটিউব চেনেলৰ পৰা আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম